হেল্ল' এভৰিৱান, মই আপচাৰা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ নেহৰু পাৰ্কত। নেহৰু পাৰ্কখন প্ৰায় কেইবাবছৰো বন্ধ হৈ আছিল আৰু এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিলে। আহকচোন চাওঁ নেহৰু পাৰ্কৰনো ভিতৰটো কেনেকুৱা। আৰু ইয়াত এণ্ট্ৰি ফিজবোৰ এনেকুৱা, 3 বছৰ তলবোৰৰ ফ্ৰী হয়, 3 পৰা 10 বছৰ বয়সৰ 10 ৰুপিজ হয়, 10 to 75 ইয়াৰ্ছ 30 ৰুপিজ, বাকী 75 ইয়াৰ্ছৰ ওপৰবোৰৰ ফ্ৰীয়ে হয়। বাকী ইয়াত ভিডিঅ' বাগেৰে শ্বুটিং কৰিবলৈ হ'লে 3000 ৰুপিজ হয় আৰু টাইমিংটো ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 8 বজালৈ। আৰু ইয়াত মৰ্ণিং ৱাকৰ টাইমটো ৰাতিপুৱা 5 বজাৰ পৰা 7:30 বজালৈ। মান্থলি 50 ৰুপিজ হয় আৰু ইয়াৰলি 500 ৰুপিজ। আৰু এয়া মই এণ্ট্ৰি কৰিলোঁ নেহৰু পাৰ্কত। আহকচোন চাওঁ নেহৰু পাৰ্কৰনো ভিতৰৰ পৰিৱেশটো কেনেকুৱা। বাকী আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ আহিছোঁ, বাই বাই।